অঁ বিয়নী কেনেকুৱা এতিয়া অঁ সময়মতে ঔষধবোৰ দি থাকিবি তই দেই মাজনী আচ্ছা সেইটো হ'লেতো ভালেই হওক দে বিয়ৈ ঘৰত নাই অঁ জোঁৱাই গ'ল দোকানলৈ অঁ বিয়ৈকে পঠিয়াই দিবিচোন অলপ দিন থাকি যাবহি আছে এজনী ওচৰতে মাজনী ক হেল্ল' ভালেই আৰু দে কিবা এমুঠি খালো খাই লৈ এইকণতে দুইটা বহি আছো মই তামোল অকণ কাটি আছিলো কি কৈছ সেই কি বাৰে বাৰে সেই একেখিনি হেৰিয়কে কৈ থাকিবলৈ আহিছ তুমতে ক'লেই হ'বনে হে ইয়াত জানো গছ এজোপা আছে হে ইয়াত গছ নাই নহয় জোকাৰি দিলেই সৰিব এই পূজাটো গৈছে দেখোন তেতিয়া এযোৰ দিছিলোহে আকৌ লাগ বুলি ক'লে সপ্তাহটো নেযাওঁতে তুমতে বস্তু বিচাৰিলেই পাওঁনে ঘৰৰ মানুহক নকৰ কিয় ঘৰৰ মানুহক কবি আকৌ বস্তু নাইকিয়া হ'লে ইয়ালৈ খবৰ দিলে নহ'ব নহয় আমি ক'ৰবাত চলিছোঁ তুমতেতো নুসুধ লাগে চব বস্তু লাগে খালি লাগে কিয় লাগে কি ঘৰ মা বাপেহঁত আছে আকৌ সেইবিলাকক কবি বাৰে বাৰে সেই একেখিনি বস্তুকে মই তেনেকৈ দি থাকিব নোৱাৰোঁ নহয় তুমতে বস্তু দেখিলেই লগা হ'ব বুলি আমাক নকবি তেনেকৈ তুমতে নেজানো নহয় আমি কেনেকৈ চলিছোঁ বাৰে বাৰে খালি সেই বস্তু বিচাৰি ফুৰি এনেই ভাল বেয়া খবৰ এটা ল বস্তু লাগতিয়াল হ'লেই ফোন এটা কৰিবি দিব লাগিব নিদিলে হ'বনে হ'ব থ কিয়নো তেনেকৈ কৈছা কিয়নো তেনেকৈ কৈছা হে ঘৰ এখন চলোতে কিমান টকা লাগে সেইবিলাক আমি মাইকী মানুহবিলাকেহে বুজি পাওঁ লাগ বুলি ক'লে বস্তু নেপাব নহয় সিহঁতে মাক বাপেক নাই দিব লাগে দি আছোঁ আইতাক কাকাক হিচাপে কি নিদিয়াকৈ আছোঁ বিহু আহিছে পূজা আহিছে সেইবিলাকত দেখোন সিহঁতক সেই কাপোৰ কানিবোৰ দিয়ে আছোঁ আকৌ কিয় বাৰে বাৰে বস্তুবিলাক ইয়াত খুজি থাকে দি আছোঁ কাৰণেহে চল পাইছে নিদিলে কি কৰিব ফোনত কথা পাতিব পালে বোলে দিবই লাগিব কিয় দিব লাগিব ৰ'বা কিবা এটা প্ৰয়োজন হৈছে কাৰণে বিচাৰিছে মোকো কৈছে দেউতা টকা 2000 লাগে এইবাৰ পেঞ্চনৰ টকা পাই 2000 টকা তাইক দি দিম দিয়া আৰু কেইদিন আছে পেঞ্চনৰ টকা উঠাবলৈ পামেই আৰু বেছি দিন নাই ক'লেই হ'ল পইচা গছত লগা বস্তু নহয় জোকাৰি দিলেই পকা বস্তু পৰি যাব একো নহয় দিবা 2000 টকা দিবা দি দিম যেতিয়া দিব লাগে তেতিয়া দেখোন দিওঁৱেই আকৌ যেতিয়া বিচাৰিলে দিম নে মই হ'বলৈ নাজানো সিহঁতৰ চৰিত্ৰৰ কথা যাম দেহা মই তোমাৰ ওচৰলৈ যাম তোমাক লগ পাবলৈ মোৰো বৰ মন গৈ আছে দেহা যাম দিয়া আইজনী মা বিঘিয়া কি হ'ল মা চাহিছো না সেই বাপেৰৰ কাণ্ড চাহিয়া কাণ্ডবিলাক চাহিয়া ইয়া দেখিছ তই যে মই ক'লে নুশুনো নহয় মই মিছাই কওঁ চব কথা সেই তেতিয়া পাই সম্ভৱ ভিতৰত মানুহটো নাই নহয় তেতিয়া পাই সম্ভৱ কথাই পাতি আছে তই বুজি নাপাৱ নহয় সেইবিলাক ৰ'বচোন ৰ'ব এই পাতক দিয়ক আৰু এইখিনি দিয়ক পাতক দিয়ক ক'বলৈ আহিছ তই চব কথা তেনেকৈ এৰি দিলে নহয় বুঢ়া কালত এইবিলাক কিহৰ চৰিত্ৰ হ'ব দিয়ক পাতকচোন বাপেৰৰ সেইবিলাক নেদেখ এইখিনি মোক দিয়ক আপুনি ভিতৰলৈ গ'লে আহক এইখিনি দিয়ক
এইবাৰ চেধাগালো ভাল নাহিল বুজিছানে তুমি এখন খাৰা মানুহটো ভাল হ'লেহে ভাল বস্তু আনিব খালো এখন এসোপা খাই ভাল নালাগে বুঢ়া তামোল নাইকিয়া তুমি মোক ভাল বুলি কৈছা কোনদিনাখননো ভাল বুলি কৈছা ভালক সদায় ভাল বুলিয়ে কয় মানুহে তোমাক অনা দিনাখনৰ পৰা মই বেয়া যে বেয়াই মই আৰু ভাল হ'ব নোৱাৰিলোঁ আৰু তোমাৰ মুখতহে শুনো সেইটো কথা মই বেয়া বুলি চবে একে ঢোল কোবা কোবা একেবাৰে হেৰি কলিয়া ভাল এনেকে কৈ ফুৰে চাগে নহয়নো কি হ'ব এতিয়া এনেকে বহি থাকিব নালাগে এইগাল তামোল খাই মই অকণো ভাল পোৱা নাই বুঢ়া তামোল কেইটামান লৈ আহক দে যাওক দেহা সুন্দৰী মই তোমাৰ কথাই ভাবি আছিলোঁ মোক কলিজাজনী দেহা কিয় একো খোৱা নাই এতিয়ালৈকে নেপায় নহয় দেহা এনেকৈ থাকিলে বেমাৰ হ'ব নহয় নেপায় নহয় এনেকৈ থাকিলে বেমাৰ হ'ব নাই 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 মই বেয়া পাইছোঁ দেই দেহা তুমি একো নোখোৱাকৈ থাকিলে ময়ো কিন্তু একো নাখাওঁ ময়ো এনেকৈ থাকিম কিন্তু কৈ দিছোঁ আইজনী কি হ'ল এইফালে চা বুঢ়াৰ কাণ্ড চা এই ভতুৱা বুঢ়াৰ কাণ্ড দেখিছ ফোন আহিছে ইয়াত তাত গৈ কথা পতা কি কথা আছে হে মোক দেখা লগে লগে যে দৌৰ মাৰিব লাগে দেউতাই কাৰ লগত কথা পাতি আছে বাৰু এই বয়সত বাৰু বুঢ়া কালত হা বুঢ়ী হাতৰ মাৰ খাবলৈ মন গৈছে হ'বলা ইয়াক যেন মই মুচৰি মাৰিম পাৰৰ নিচিনাকে বুঢ়াই যদি কোনোবা বেইমান অসভ্য নতি তিৰোতাৰ লগতে কথা নাপাতে তেতিয়াহ'লে মোক দেখি কিয় পলায় ই বেইমান একেবাৰে চিন্তা নকৰিবা দেহা মই খুব মৰম কৰিম তোমাক মোক দেখিলে কিয় পলায় ইয়াৰ পৰা কাৰ লগত কথা পাতিছে আপুনি মই তামোল আনোগে এইবিলাক যে চব ইমান উদ্ভণ্ডালি হৈছে তোৰ কাৰণে হৈছে তোৰ মৰমৰ বাপেৰে সেইটো বাপেৰক একো এটা ক'বলৈ নিদিয় যদি বাপেৰে ভালেই তেতিয়াহ'লে দেহাজনী সোণজনী কলিজা দেহা মানুহ এইবিলাক বুঢ়া মানুহ এটা মুখত এইবিলাক কি শোভা পায় নেকি মই যে কেনেকৈ মানুহৰ আগত মুখ খুলিয়াও নহয় ভাবি পোৱা নাইকিয়া আৰু তই এজনী তোক যদি মানুহে কয় তই কেনেকৈ বাহিৰলৈ ওলাবি হে তই মানুহৰ আগত উল্টাই একেষাৰ কেনেকৈ কবি একো যে ক'বলৈ নিদিয় লাজ নাপাওঁ এইবোৰ কথা দেউতাই এই বয়সত মান সন্মান যোৱাব আৰু দেউতাই ক'ত থাকিম কলৈ যাম মানে অশান্তি এইবিলাক অশান্তি সেই ডেকা কালটো যেনে তেনে চুচৰি বাগৰি গ'ল এতিয়া এই বুঢ়া কালতহে মই এইবিলাক দেখিবলৈ পাইছোঁ দেখিবলৈ পাইছোঁ আকৌ যদি মই কাৰোবাৰ মুখত একেষাৰ শুনিলোঁ মই বাৰু কেনেকৈ মানুহক উল্টাই উত্তৰ এটা দিম এইবিলাক ইমান অভদ্ৰ অসভ্য হ'ব নালাগে এইবিলাক কোন অসভ্য তিৰোতা মই বুজি পোৱা নাই দেই তই বুঢ়াটোক দেখা নাই মানিছোঁ মই কিন্তু তই মাতটোতো শুনিছ বুঢ়া নেদেখা মানুহে শুনিলে কি বুলি ক'ব লাহে লাহে কওকচোন সদায় খালি একেটা কথাকে কবি মানুহে শুনিলে কি বুলি ক'ব কি বুলি নক'ব ক'বই মানুহে শুনিলে কিবা এইবিলাক দেখি শুনি এনেকৈ থাকিব পাৰি তাই এজনী আকৌ বাৰে বাৰে আহি মনে মনে থাককচোন তোক যে মই বুঢ়াক একো কৰিব নোৱাৰি তোকে দিম বাপেকে ভাল জুতি এটা পাবি ছোৱালী তই মোক চিনি পোৱা নাই তো দেখিছোঁ মই এনেকুৱা নতি তিৰোতা দেখা নাই দেই মতা মানুহৰ মাত শুনিলেই পাগল হৈ যায় ঐ ৰাম ৰাম এনেকুৱাই দিন আহিল বুঢ়া ডেকা চিন ভাল নাই এই বুঢ়া 60-70 বছৰীয়া হ'ল তাৰ এতিয়া প্ৰকৃতি লৈছে ইয়াক মই ভালকৈ এটা জুতি দিব লাগিব তেতিয়াহে মানিব আমাৰ এইজনী ঘৰলৈ পঠিয়াই লওঁ তাৰ পাছতহে এইজনী থাকিলেহে মই একো কৰিব নোৱাৰোঁ তাই সাদৰৰ বাপেক তাই
কি চাই আছে নাহে কিয় হেৰি নহয় কি নহয় হেৰা তামোল নেপালো নহয় তামোল দোকানত নাই জানো তামোল যে দোকানত নাই মই জানো বুঢ়া মোক কথা কবলৈ আহিছে হে কথা কবলৈ আহিছে দোকানত তামোল নাই মোৰ কাৰণে একোৱে নাই ৰ'বাচোন ৰ'বা মই বুজি পোৱা নাই আজি 32 বছৰ হ'ল মই বিয়া পাতিছো আজিলৈকে মই কিন্তু তোমাৰ এনেকুৱা ৰুদ্ৰমূৰ্তি দেখা নাই কি হৈছে কি মানে তোমাৰ কোৱাচোন ৰুদ্ৰমূৰ্তি দেখা সময় আহি গৈছে কৈ দিছো মই হৈছে কি মানে হ'ব নহয় ৰ'ব ভিতৰলৈ নাযাব মাজনী চকী এখন লৈ আহ আৰে হৈছে কি তোমাৰ কি হোৱা নাই সেইটো সোধক কি হোৱা নাই আৰু মোবাইলটো দিয়ক দে চকী লওক বহক মই একো বুজি পোৱা নাই আৰু ৰ মোবাইল দিয়ক কি কৰা সেইটো কি কৰা কি কওঁ নকওঁ সেইটো পিছৰ কথা মোবাইল দিয়ক আপুনি কাৰ লগত কথা পাতে ইমান যে কথা পাতে কাৰ লগত পাতে হে কোন সেইজনী সেইটো কথা আৰু কোনটো কথা চাচোন মাজনী কাৰ লগত কথা পাতে চা এই বুঢ়াই অ' দেউতা আপুনি কাৰ লগত কথা পাতে বাৰু এই বয়সত এনেকুৱা কৰিলে ভাল নালাগে নহয় দেউতা আইজনীও তহঁতে যে কি কথাবোৰ কৈছ নহয় কি সন্দেহ কৰিছ মোক বাৰু কি সন্দেহ কৰা নাই কি সন্দেহ কৰিব নালাগে হে সন্দেহ কৰিব লাগে দেখা দেখি নীলাজৰ নিচিনা দেখুৱাই ফোনত কথা পাতে সেইজনী কোন অপেচৰি ক'ব নোৱাৰো তেৰি ৰ'বাচোন মোৰ কথাখিনি শুনি লোৱা ক'লেও জগৰ নকলেওতো এতিয়া আপুনি এনেকে মনে মনে কথা পাতিলেতো সন্দেহ কৰিব মই যাৰ লগতে নেপাতো তহঁতক কি হ'ল কিয় আমি ঘৰত এইবোৰ কি পশু পক্ষী নেকি কিয় লাগে মোৰ কিয় লাগে হ'ল সময় হ'ল মানে মই ক'ব নোৱাৰিম তোমাক মই কাৰ লগত কথা পাতো কি কথা নকওঁ মই ক'ব নোৱাৰিম তেতিয়াহ'লে আকৌ সন্দেহটো কিয় ক'ব লাগে হে দেখা দেখি নীলা চালা বুঢ়া কালত এইটো চা মনে তোকো দিম কৈ দিছো মই মনে থাকা তেতিয়াহ'লে ইয়াত বহক আৰু কি কথা কি বতা কোন সেইজনী অপেচৰী নতি হাৰামি সেইজনী কথা কওক কোন তাই ছোৱালীজনীক কেনেকে গালি পাৰিছে ভাল সুবিধা পাইছে একো নকওঁ যে ওচৰ চুবুৰীয়াই শুনিব নিজেই লাজ পাম হা এতিয়া তামোল আনিবলৈ পঠিয়ালো তেওঁ তামোলেই নেপালে দোকানত তামোল নাই তেওঁক মই সুবিধা কৰিহে দিলো এবেলা কথা পাতি আহিবলৈ বুঢ়া কালত পৰকুটি লৰিছে হে জেউতি চৰিছে বুঢ়া কালত হা মনে থাকা বুলি কৈছো মোৰ মূৰটো বেয়া নকৰিবা মনে থাকা কি যে বিপদত পৰিলো মই ক'বও নোৱাৰিম নহয় এতিয়া ক'লেওতো নহ'ব মই সেইবিলাক নাজানো মই কৈ দিছো এই মাহৰ পেঞ্চনৰ টকা উঠাই আনিলে মোক 5,000 টকা দিবা মোৰ এফালে যাবলগীয়া আছে 1 টকাও নিদিও শুনিছনে মাজনী কি কৈছো মই কোৱাটো শুনিছেনে নাই 1 টকাও নিদিও কৈছো নহয় মই 1 টকাও নিদিও মাজনী মোৰ পেঞ্চনৰ টকা মই বিচাৰিলে মই নেপাম কথা হ'ব পাৰে নেকি হে সেইটো কথা হ'ব পাৰে পেঞ্চনৰ টকা মোৰ মই বিচাৰিছো মোক দিব লাগিব মই এফালে যাবলগীয়া আছে কি কাৰণত লাগে সেইটোও ক'ব লাগিব পইচা হ'ল বুলি যাকে তাকে বিলাই ফুৰিবলৈ নিদিম নহয় মই যাকে তাকে বিলাবলৈ যাম আৰু কিয় লাগে 5,000 টকা কিয় লাগে দে মোবাইল দে একদম নিদিবি বুলি কৈছো ভাঙি পেলাম এইটো মই কৈ দিছো ভাঙি পেলাম এণ্ড্ৰইড মোবাইল লৈ দেখুৱাবলৈ আহিছ হা নীলাজৰ জাত অ' দেউতা আপুনি কাৰ লগত কথা পাতে কৈ দিয়কচোন এই বয়সত এনেকে কাজিয়া কৰিলে ভাল নালাগে নহয় মানুহও বেয়া বুলি কয় মই কেনেকে বুজাও এই বোৱাৰীজনীও নহয় তহঁতে মানে মাজনীও কি যে কথা সঁচা কথা ক'লে ইমানখন বলকিব দৰকাৰ নাই সঁচা কথাটো কৈ দিলে কি হয় দে মই দেখুৱাই দিছো দে দেচোন দে মই কাৰ লগত কথা পাতো মই দেখুৱাই দিছো ৰ এইজনী চাই ল মই কথা পতা ছোৱালীজনী এইজনী দেখিছ মই জানিছিলোৱে দেউতাই এনেকুৱা কাম কেতিয়াও নকৰে মোৰ দেহাজনী আপুনিহে একোনো ক'ব লগা হৈছে কিয় মোক দেখিলেই যে আকৌ দৌৰ মাৰে কিয় দৌৰ নামাৰিম দিবা তুমি
তুমি দিবা তোমাক বিচাৰিলে দেখোন নাই নোৱাৰিম তহঁতে ইয়াত কিয় ফোন কৰ কিয় বিচাৰ সেইবিলাক কৈ থাকিবা হা মই যদি তোমাক কওঁ যে ছোৱালীজনীয়ে চাইকেল এখন বিচাৰিছে এই লগৰ এজনীলৈ চাইকেল আনিছে সিহঁতৰ ঘৰৰ এইফালে যে আছাম টাইপ ঘৰটো যে সিহঁতৰ ওচৰৰ কি আছিলে সেইটোকে জানো ভালকে বুজাই দিলে নহয় হে এই ল'ৰাটোৰ মই নামটো যেনিবা পাহৰিলো নিদিওঁ নহয় বুলি ক'লোৱে নামটো মিডুলৰ জীয়েকলৈ চাইকেল এখন আনিছে হয় সেইখন দেখি তাইকো লাগে এতিয়া চাইকেল কাকা মোক চাইকেল এখন দিয়া ভাত পানী নোখোৱা হৈছে তাই টকা পইচাবোৰ বেছিকে খৰচ হয় কাৰণেহে নিদিওঁ বুলি কওঁ নিদিয়াকে জানো আছো কেতিয়াবা এতিয়া সেই তাইক চাইকেল এখন দিম হয় নহয় এইখন ইমান মহাৰণ নহয় এইটো আকৌ সেই ওচৰৰ কোনোবা সেই সিহঁতৰ পৰিয়ালৰ কাৰোবাৰ বিয়া মাতিবলৈ আহিব আমাৰ ঘৰলৈ জানিব লাগে সেই বিয়াখনতো এতিয়া তাইক কাপোৰ দিব লাগে আজি বোলে স্কুললৈকে যোৱা নাই কাকা কিয় নাহিল ককা কিয় নাহিল সব কথা বুজিলো এতিয়া মই তাইক চাইকেল এখন লাগে মনে মনে মোৰ আয়ে কথা পাতি ফুৰে সেইটো মই বুজিলো কিন্তু এই মোবাইলটো অকল সেই তাইৰ লগত কথা পাতিবলৈ হেনে নাই আৰু বেলেগ কিবা কিবি আহে এই সংসাৰখনত পৃথিৱীখনত কি হৈ আছে দেখা নাই এই সৰু সৰু কথাৰ কাৰণে কাৰোবাৰ বোৱাৰী মৰিছে কোনোবা গুচি গৈছেগে কোনোবাই কাবাক মাৰি পেলাইছে সেইবোৰ যে হৈ আছে দেখা নাই এই কথাটো যদি ভালকে বুজাই নেভাবো তুমি মোক সন্দেহ কৰিবা মই তোমাক লৈ পেলাই এইবিলাক কথা নেভাবো কাৰণ আজিলৈকে তুমি মোক তেনেকুৱা চকুৰে দেখা নাই জানো কি হৈছে তোমাৰ মই নাজানো নহয় এতিয়া কি হৈ গ'ল এই বুঢ়া বয়সত হে বুঢ়া বয়সত কাৰণেহে এইখিনি হ'ল কি সন্দেহ কৰিছে মৰিবলৈ ওলাইছে ছোৱালীজনীৰ লগত কথা পাতোতে মই ইমান নতিহে আমিকে ইমান গালি খপনি নিদিও তাইক 2-4 দিনৰ পিছত মৰিম এতিয়া আকৌ মোক সন্দেহ কৰিবলৈ আহে এতিয়া মোক সন্দেহ কৰিবলৈ আহে হে তেনেকে ইমান বছৰ মোৰ লগত থাকি সেয়া শিকিলে বুঢ়ী সেয়া শিকিছ তই নিজেহে শিকাইছে থক মাজনী চাহ একাপ দে মোক যা মা আপুনি খাবনে এতিয়া সেই যাব লাগিব ওলাবা দুইটাই যাম তাই আজি স্কুললৈকে যোৱা নাই ককা কিয় অহা নাই মাকে ইমান হেৰি কৰি আছে মোক দেউতা আপুনি আহক নহ'লে এজনী ভাত পানী নোখোৱা হৈছে বোলে চাইকেল এখন দিব লাগিব তাইক নিদিওঁ বুলি নকবা আকৌ দিব লাগিব তাইক তাই আশা কৰিছে কিয়নো আশা নকৰিব কোৱাচোন হে বাপেকে সেই দোকানখন আজিকালিৰ যুগত সেই তামোল পাণৰ দোকান দি মানুহ চলিব পাৰেনে তাতে আকৌ সেই দোকানখন য'ত আছিলে গাড়ী ষ্টেণ্ড এতিয়া তাত নাই আগতে ষ্টেণ্ড তাত আছিলে মানুহবিলাকে তামোল চালি খায় আজিকালি আমাৰ সেই জোঁৱাইৰ দোকানৰ ওচৰত ষ্টেণ্ড নাই নহয় ষ্টেণ্ড ক'ৰবালৈ নিলেগে দিব লাগিব বিপদে আপদে আমি দিব লাগিব মানুহক এই চৰকাৰখনে বহুত ভালো কৰিছে বেয়াও কৰিছে এই ৰাস্তা পদূলিবিলাক আহল বহল কৰি কিছুমান দোকানীক সেই তেনেকুৱা নাজল নাথল কৰিছে দিব লাগিব তাকে সেই তেতিয়াৰ পৰা ভালকে মোক কথাখিনি বুজাই কোৱাহেতেনি তোমাক ক'লে আকৌ নিদিও কৈ থাকা যে সেই কাৰণে মই ভয়তে বোলো নাই এইবিলাকেতো নিদিও তুমি গম নোপোৱাকে দিদিম বুলি ভাবিছিলো নিদিয়াকে আছো তুমি গম নোপোৱাকে দিদিম বুলি ভাবিছিলো ব'লা চাহ কৰিছে খাও ঘি